নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে IPSৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হৈছে IPSৰ সম্পূৰ্ণ নামটো হ'ল ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। ২ নম্বৰ প্ৰশ্নটো হৈছে IITৰ সম্পূৰ্ণ নামটো কি? IITৰ সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি। ৩ নম্বৰ প্ৰশ্নটো হৈছে MLAৰ সম্পূৰ্ণ নামটো কি? MLAৰ সম্পূৰ্ণ নামটো হৈছে মেম্বাৰ অফ দ্য লেজিছলেটিভ এছেম্বলি। ৪ নম্বৰ প্ৰশ্নটো হৈছে RBIৰ সম্পূৰ্ণ নামটো কি? RBIৰ সম্পূৰ্ণ নামটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৫ নম্বৰ প্ৰশ্নটো হৈছে FIR সম্পূৰ্ণ নামটো কি? FIR সম্পূৰ্ণ নামটো হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। আন এটা ৬ নম্বৰ প্ৰশ্নটো হৈছে IPCৰ সম্পূৰ্ণ নামটো কি? IPCৰ সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান পেনেল কোড। ৭ নম্বৰ প্ৰশ্নটো হৈছে MRPৰ সম্পূৰ্ণ নামটো কি? MRPৰ সম্পূৰ্ণ নামটো হৈছে মেক্সিমাম ৰিটেল প্ৰডাক্ট। ৮ নম্বৰ প্ৰশ্নটো হৈছে CBIৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হ'ল CBIৰ সম্পূৰ্ণ নামটো চেণ্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন। ৯ নম্বৰ প্ৰশ্নটো হৈছে LICৰ সম্পূৰ্ণ নামটো কি? LICৰ সম্পূৰ্ণ নামটো হৈছে লাইফ ইনচুৰেঞ্চ কৰ্পোৰেশ্যন। এইবাৰ ১০ নম্বৰটো অৰ্থাৎ শেষৰটো IFSCৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কোড।